মিশন APSC 2026 100 days challenge আজি ডে 1 কেনেকুৱা গল দিনটো প্ৰডাক্টিভ নে মেসেজ পাই আছে টেলিগ্ৰামত হোৱাটছএপত জয়েন হৈ আছে তাত আমি মেটেৰিয়েল খিনি শেয়াৰ কৰি আছিলো আজি ফাৰ্স্ট মেটেৰিয়েল তাৰ আমি কি দিছিলো ইন্ডিয়ান এটো প্ৰি হিষ্ট্ৰি এই মেটেৰিয়েলটো সাগে অলৰেডি পাই গৈছে আপোনালোকে টেলিগ্ৰামত তো তাত মই আপোনাৰ এটা কথা কৈছিলো যে এটো সব এই মেটেৰিয়েলটো সোৰ্স মেটেৰিয়েলটো কি হয় তামিলনাডু বৰ্ডৰ যোনখন তেওঁলোকৰ SCRT বুক এই বুকখন ক্লাস 11 ৰ হেখনৰ পৰাই মই উঠাই লৈছো এই গুটেখিনি কন্টেন্ট খিনি আজি মই বেলেগ এটা বস্তু দেখাম বুলি কৈছিলো যে আপোনালোকে প্ৰথম পঢ়ি লওক পঢ়াৰ পাছত একচুয়ালি মই আগত দেখাম কৈছিলো কিন্তু মই প্ৰথম এদিন পঢ়িব দিলো তাৰ পিছত মই ইয়াৰ মেটেৰিয়েলটো ৰিলেভেন্সিটো মই দেখুৱাম আজি আপোনালোকক ই কেনেকে ৰিলেভেন্ট মানে পৰীক্ষাত কোৱেশ্চনছ ইয়াৰ পৰা আহিছে নে আপুনি চাওক মানে কিমান কোৱেশ্চনছ আহিছে এই দেখিছেনে 4টা পেজ পঢ়িছে ন লাষ্টৰ 4টা এই 4টা পেজৰ পৰা 5টা পেজৰ পৰা দেখিব আপুনি 10টা কোৱেশ্চন কেনেকে সলভ হয় প্ৰুফ হাৱা নহয় আমি গুটেকিটা আজি দেখাম ঠিক আছে মেটেৰিয়েলটো প্ৰথম সব কন্টেন্টত মই বহুতে কৈ আছে যে কন্টেন্টৰ ওপৰত ক্লাস কৰাই দিব নেকি স্যাৰ নাই কন্টেন্টৰ ওপৰত ক্লাস কৰাই দিব পাৰি একো নাই কিন্তু কথাটো হল অলপ পঢ়িবলৈও আমি নিজে পঢ়াও উচিত সব বস্তুৰ ভিডিও বনাব লাগে কাৰণে ভিডিও বনাব নালাগে হিষ্ট্ৰী অলপ ইজি বস্তু পঢ়িলে বস্তুখিনি বুজি পায় যদি বুজি নাপায় পাছত মই সময় সুবিধা মিলাই মই চাম যদি পাৰো মই এটা ভিডিও বনাই দিম কিন্তু আপুনি ফাৰ্স্ট পঢ়ক আৰু তেতিয়া ভিডিওটো চাই আৰু মজা পাব হল ঠিক আছে এতিয়া কথা হল আমি যে আজি পঢ়িলো এই আজি মই পেজ দিলো ন আজি আপোনাৰ এপ্ৰক্সিমেটলি 8টা পেজ আছে 8টা পেজ আপোনালোকে পঢ়িছে কাৰ কিমান সময় লাগিলে দিনটোত কিমান সময় পঢ়িছে ইয়াৰ ট্ৰেকিংটো আমি লম লাহে মই কৈছিলো যে খুচিম কিমান পঢ়ে আপুনি হিচাপ দিব লাগিব মই মেকানিজম এটা বিল কৰিম আমি অনলাইনত যেতেকে আমি এটা ডেইলি এটা সাগে গুগল ফৰ্মে হওক বা এটা পোলে হওক তাত আমি চাম যে আপুনি কোনে কিমান আৱাৰ্স পঢ়িছে দিব ঠিক আছে সব এটো পঢ়িলে প্ৰথম চেপ্টাৰটো কি আছিল আপোনাৰ প্ৰি হিষ্ট্ৰি কথাটো হল প্ৰি হিষ্ট্ৰি পৰা কোৱেশ্চনছ আহে যে কোড পাব কোৱেশ্চনছ মই এতিয়া আপুনি ইয়াত ইনক্লুড কৰা নাই মই কিন্তু পিছত আপোনাক দেখাম কোৱেশ্চনছ কৰ পৰা আহিছে এ ধৰক CDS ৰ এক্সামত বহুত কোৱেশ্চনছ আহিছে SSC CGL ত প্ৰি হিষ্ট্ৰি কোৱেশ্চনছ বোৰ খুদে তাৰ পৰা আপোনাৰ ধৰক আমাৰ ডিপাৰ্টমেন্টাল এক্সামতো এটা দুটা কোনবা পৰীক্ষাত মই পাইছিলো মনত মই যেতিয়া তাৰ মই মেটেৰিয়েলটো শেয়াৰ কৰিম তেতিয়া অলপ আৰু ভালকে পাব যেনেকৈ ধৰক প্ৰি হিষ্ট্ৰিৰ আপোনাৰ এনেকৈ ধৰক যোনকিটা এজবোৰ থাকে ন লিথিক এজবোৰ এইকিটা লৈ আপুনি অসমত নিঅলিথিক কোড আছে মেছলিথিক কোড আছে এনেকুৱা ধৰণেও খুদে ঠিক আছে আপুনি এইকিটা পঢ়িব আজি মই এতিয়া কোৱেশ্চনছ দেখাব কৈছো মই আজি পঢ়াব না যাও আমি দেখাম যে এটো যে পঢ়িলে কিমান ৰিলেভেন্ট কালি মই কি দিলো আপোনালোকক এই মেটেৰিয়েলটো দিলো লগতে UPSC প্ৰিয়াকিউ খিনি দিছিলো APSC প্ৰিয়াকিউ কিটা হৈ আছে হেগিটা মই আপোনাক শেয়াৰ কৰি দিম আপুনি চেক কৰিব পাৰিব এই চেপ্টাৰটো পানো কি কোৱেশ্চনছ আহিছে তাত আমি লিখা আছে সলিউশন কিয় দিয়া নাছিলো মই কালি কৈছো যে হোৱাটছএপত নহলে আমি আৰ্টটো নাজানো মানে এতিয়া চাওক ঠিক আছে আমাৰ গলো নাই প্ৰথম এটো চাওক কোৱেশ্চনছ কেতিয়া আহিছিল এটো কোৱেশ্চনছ ঠিক আছে এটো কোৱেশ্চনছ কৰিব কাৰণে 2017 ত এটো হয় UPSC ৰ হয় কোৱেশ্চন UPSC ৰ হয় কোৱেশ্চন আপুনি এবোৰ ডাইৰেক্ট মই পেজটো চাই পাৰি আৰামছে চাই লব দেখিব কি আহিছে দেখিছেনে হৰ্স আছিল না নাই এটো সুধিছে ইয়াত এটো এই পেগাপটো পঢ়িলে আপোনাৰ সলভ হ'ব কিন্তু এটো কোৱেশ্চন সলভ কৰিব কাৰণে আপুনি নেক্সট টেষ্টটো মানে নেক্সট চেপ্টাৰটো পঢ়িব লাগিব বৈদিক টেষ্টটো তেতিয়া সলভ হ'ব এটো অলপ দুটা চেপ্টাৰ মিলাই দিয়া কোৱেশ্চন তাৰ পিছৰ কোৱেশ্চনটো চাও পিছৰ কোৱেশ্চনটো ক'ত আছে এটো একদম মোস্ট ৰিসেন্ট মানে কেতিয়া ইয়াৰটো চাও 2025 APSC নহয় UPSC কোৱেশ্চনটো আহিছে দেখিছেনে ইজি কোৱেশ্চন আছে ৰিলেটিভলি বহুত বেছি ইজি কোৱেশ্চন তো ডান্সিং গাৰ্ল ফাউন্ড ইন মহেঞ্জোদাৰো ইজ মেড আপ অফ বহুত ইজি কোৱেশ্চন আহিছিলে এটো ধক চাওক কি আছে ডান্সিং গার্ল এটো আজি দিয়া পেজটো ন মই এটো দেখাব কৈছো যে বহুত এটো কোৱেশ্চন আছে ন যে আপুনি যোনটো দিছো তামিলনাডু বৰ্ডখনৰ মানে ই পৰীক্ষাত আহিব না তাৰ পৰা পঢ়া বস্তুবোৰ হেতু এটা কথা থাকে নহয় কিবা এটা কন্টেন্ট বহিছো যদি তাৰ পৰা নাহে কাইলে হেনে আনসাৰটো মই দিব নোৱাৰো কিন্তু এতিয়ালৈকে কোৱেশ্চনছ ইয়াৰ পৰা আহি আছে অনুকুমাৰী ৰেংক 2 UPSC প্ৰদীপ কুমাৰ ৰেংক 1 বহুত গিটা হাজাৰটা টপাৰ ইউটিউবত মাৰিলে জনে কি হয় এটো টপিকৰ ওপৰত আমাক কৈ গৈছে ঠিক আছে প্ৰথম এটো কম কিন্তু এটো সক এটা কি হয় ডান্সিং গার্ল নিচিনা ব্রোঞ্জ আপুনি বেলেগ একো পঢ়িব নালাগে যদি নিজে পঢ়িছে আৰ্ট যোনটো সেকশন আছে তাত লিখা আছে মই আজি এটোৱে বিচাৰি দেখাইছো আপোনালোকক প্ৰুফ দেখাবৰ কাৰণে মই যে কৈছিলো প্ৰুফ দেখাম এটো সক কেনে কোৱেশ্চন চাইছে কেতিয়া আহিছে UPSC 2026 এই আপুনি এগিটা পঢ়িলে আজি যোনটো মেটেৰিয়েল টেলিগ্ৰাম শেয়াৰ কৰা পাইছে নেক্সট সক এটো কোৱেশ্চন কেতিয়া আহিছিল 13 এই যে 13 আহিছে এখনটো বুক বহুত পুৰণা এটো দেখিছে এটা ৰিলিজনত তাৰ আপোনাৰ এটো ক্যাৰেক্টাৰিস্টিক যে দে পজেস
টেম্পলছ এটা টেম্পলছৰ কথা সুধিছিলে আৰু আপোনাৰ ডেইটিজ কেনেকুৱা হয় মেল ফিমেল কাকা ৱৰ্শিপ কৰে এটো কৰে হৰ্ছ হেৰিয়ত আছিল এটো কথা কৈছিলে এই কোৱেশ্চনটো চাব দে মই আপোনালোকক আৰু এটা কথা কৈছিলো এখন পঢ়াৰ উপৰিও আৰু এখন আমি কিবা এটা সাবষ্টেন্সত কি কৰিম লুসেন্ট এখন লুসেন্ট বুক মোৰ দুখনৰ পাতা সিধা লুসেন্টৰ ইয়েলো বুক যে এখন আপোনাৰ ধৰক আমি পঢ়ো বহুতে কৈ দিয়ে কি হয় এখন ৰিলেভেন্ট নাই এনেকে কৈ দিয়ে ন কিন্তু মই ইয়াৰ নাই মানে গোটেইখনৰ নহয় কি বেলেগৰ কথাটো মই নাজানো কিন্তু এনচিয়েন্ট আৰু মেডিভেল পাৰ্টটো ন এটোৰ সৰি মোৰ লাগে এতিয়াও কি হয় ৰিলেভেন্স আছে বহুত ধুনিয়াকে আছে আৰু বহুত বেছি ডিটেইলছত ফ্যাক্ট আছে এইখিনি ফ্যাক্ট মনত ৰাখিবলৈ দিগদাৰ ইয়াৰ লুসেন্টটো এগেইন বেছি পেজ নাই মাত্ৰ 4টা পেজ এই দুখিলা পেজ কাগজ হিচাপত দুখিলা পেজ হিচাপত 4টা ইয়াতো সব ইয়াত ডাইৰেক্টলি মেনশন আছে যে টেম্পল এর ৰিজনে মই আপোনাক ফটো মাৰি দি দিম ফটোত চাই লব যে এবাৰ কটনৰ কথা আছে এটো অলৰেডি ইউপিএসসি একবাৰ আহি গল আৰু সুধিছিলে ইয়াত ধৰক আপুনি টেম্পলৰ কথা নো টেম্পল ফাউন্ড ইন আছে ইয়াতো আপোনাৰ ধৰক এতিয়া গডেছেছ গিটাৰ টাইপ আছে ৰিজনে ফিমেল ফিমেল গডেছেছ ৰিজনে দে worship মেল এন্ড ফিমেল ৰিজনে মেল ফিমেল মই ইয়াত দেখাইছো দুইটা কথা সুধিছিল ইয়াতো আপুনি ধৰক এখন মই আপোনাৰ ফটো মাৰি দি দিম লিখিব যে নো টেম্পল ইজ ফাউন্ড ফাৰ্স্ট কোৱেশ্চনটো অপচন আছে এটা পঢ়িছো কি আছে দে পজেসেস গ্ৰেট প্লেसेस এন্ড টেম্পল দেখানে টেম্পল নাই কিন্তু মন্দিৰ ইন্দাস ভ্যালিত নাছিল ঠিক আছে আমি এই দুখন পঢ়িলে আমি এনাফ গম পাই যাও যে মন্দিৰৰ worship আছিল কিন্তু মন্দিৰ নাছিল কিন্তু নো টেম্পল মানে worshipত কি কৈছিল ফিমেল মেল দুইটা গডেছে যে worship কৰিছিল মানে প্ৰাৰ্থনা দুইটাকে কৰিছিল তো গতিকে আপুনি ইয়াৰ পৰা চালে এটো সাবস্টেন্সত কইলে কোৱেশ্চনটো আৰামত সলভ হৈ যায় যেন টেম্পল নাই বুলি ভাবিলে এক নম্বৰটো নহয় এমসিকিউ টেকনিকত যদি জনে মাহিৰ কি ডাইৰেক্ট সলভে কৰিব এক নম্বৰটো যদি নহয় এটো হ'ব নোৱাৰে এটো হ'ব নোৱাৰে এটো হ'বই নোৱাৰে মানে one option to correct নহয় দিছে না they possesses great places and temples নাই option 1 wrong to option 1 wrong মানে a wrong c wrong আৰু তেলে লিখিলে দিছে না b আৰু হেৰিৰ মাজতে তো তেলে একো যদি নাজানেও তেতিয়াও আপুনি এমসিকিউ সলভিংত এই দুটা কাটি পেলালে মানে এটো কথা কৈছো যদি এটো কাটি দিয়ে এটো কাটি দিয়ে one to correct no wrong no এটো কাটি দিয়ে অকল এটোটা দেখি তেতিয়াটো ডাইৰেক্ট এটোটা 12 টি বুলি গমে পায় আৰু এটো পঢ়িলে ইয়াত গমে পায় দেখেন না টু মেল এন্ড ফিমেল ঠিক আছে কোৱেশ্চনস আহে কোপৰা মই হেতু দেখাইছো একদম ওপৰৰ পৰা আপুনি পঢ়ি লব এই পিডিএফ টো মই শেয়াৰ কৰি দিম কাৰণ আজি এটো পঢ়িলে কোৱেশ্চনস কেনেকুৱাকৈ আহিছে আপুনি চাব লাগিব ন মেনছৰো মই দেখাম প্ৰিলিমছ প্ৰথম গৈ লৈছো দেখিছে এটো ডাইৰেক্ট আহিছে কোৱেশ্চন তেনেকে আপুনি ইউপিএসসি 5টা কোৱেশ্চনস আহি আছে মই এপিএসসি কোৱেশ্চন গিলাও দেখাম এপিএসসি এতিয়া কথা হল মই কালিও এটো কথা কৈছো যে এই পাৰ্টটো এটো এগেইনছ এটো দেখানে কটন during the period cotton was used to manufacturing textile in India লিখছনে ইয়াত mustard cotton surplus কি এটো আপোনাৰ আছিল ইয়াত মেনশন আছে ইভেন এখনতটো ডাইৰেক্ট মেনশন আছে এই লুসেন খনত আৰু এটা হেৰি স্টেপত কটন আপোনাৰ কি কৰা হৈছিল কটন এলিফেন্ট এপিসি ৰহা কৈছিল কিন্তু পুৰা সহজে সলভ হৈ যায় মানে তো আৰু ইয়াৰ পৰা এটা কথা মই কৈছো যে এনশিয়েন্ট পাৰ্টটোৰ পৰা আমাৰ কি হয় বহুত কোৱেশ্চনস নাহে কিন্তু এপিএসসি টো আপোনাৰ 4টা পা এপিএসসি কোৱেশ্চনস আহে হিষ্ট্ৰি হে আপোনাৰ 6টা মান কোৱেশ্চন আহিবলৈ লৈছে হল তাতকেও এতিয়া নতুন মডেল ইয়াৰ কিতাপ আৰু কমি গৈছে তাৰে 3টা মান এই আপোনাৰ এনশিয়েন্টৰ পৰা আহে এনশিয়েন্ট মেডিভেল মিলাই বা তেনেকুৱাকে আহে তো 2টা বা 3টা কোৱেশ্চনে বেছি এক্সপেক্ট কৰিব পায় তো সেই কাৰণে মই ইয়াত বৰ বেছি টাইম দিয়াটো মানে প্ৰাসংগিক নেদেখো ঠিক আছে মেইনছত কি আহে মই চাম তাৰ আগত এপিএসসিত কেনেকুৱা ধৰণে আহিছে হেতু দেখিলে কোৱেশ্চন 7 নম্বৰ দুখলে এটো চাই লম আপুনি দেখিব ইয়াত 6টা কোৱেশ্চন কেনেকৈ আছে আপুনি নিজে লিংক কৰিব পাৰিব মই ইয়াত পঢ়াব বুজাব নাযাওঁ আহিছে না নাই মুঠতে বস্তুৰ ৰিলেভেন্সিটি হয় নে নহয় কেটো আমাৰ সেক্স ঠিক আছে এটা এইটা লোথাল লিখছনে আপুনি এতিয়া ইয়াতো পাব এটো পঢ়িলেও পাব আজি সাকে ধৰিব পাৰিছে আৰু ইয়াত নপঢ়িলো এই লুসেন্টৰ এই বুকখনত দেখিছনে লোথাল কি বুলি লিখা আছে সাইট আৰু আৰ্কিঅলজিক্যাল ফাইন্ডিং তাত কি আছে এটো লিখা আছে কোৱেশ্চন দেখিছনে হেবই লোথালত কি পাইছিল ডকিয়াৰ্ড কোড পাইছিল ডকিয়াৰ্ড হয় লোথালটো তাৰপিছত এতিয়া আপুনি লৰবেয়াত আপুনি জায়েন্ট ওয়াটাৰ ৰিজাৰ্ভাৰ সিস্টেম আছিল এটো ইভেন ইউপিএসসি 2021 তো এই কোৱেশ্চনটো আহিছে আকৌ বহুত ফ্ৰেশ কোৱেশ্চন এবোৰ 2013 আহিলে মই যে কৈছো পিআইকিউ এটো 2002 চনত আহিছে 2 চনত যে এনেকে দিছে ধলাবিৰাত আপুনি এটা মিলাবলৈ দিছে এতিয়া এনেকে খুদে ধলাবিৰাত কিহৰ কাৰণে ফেমাস লোথালত কি পোৱা যায় আপোনাৰ বহুত এনেকুৱা ধৰণে কোৱেশ্চনস চাই যদি আপুনি এখনত তামিলনাডুখন পঢ়ক লুসেন্টৰ 2টা পেজ পঢ়ক কাহিনী খতম ইন্দাস ভ্যালি তাতে খতম বহুত বেছি তাত আৰু সবই সবাই থাকি লাভ নাই নেক্সট চাওক এটো কি হৈছে এগুৰে আপুনি ধৰক প্লাউফিল কোড আপোনাৰ হৈছে ইয়াত আপুনি এগেইন মেনশন আছে কালিবাগানত ইয়াত আপোনাৰ
এইবোৰত ক'ত কি পায় ইয়াত এটা মেনশ্যন আছে দেখিছেনে প্লাউ ফিল্ড questions ডাইৰেক্ট এইবোৰত ইয়াত আছে এগেইন আপুনি এটো কোৱেশ্চনছ আপুনি দেখিছেনে দা ডক্টৰ ইন দা সিমুলেশন এটো এপিএসসি আগত বহুত পানি কোৱেশ্চনছ আহে আৰু আজিকালি এইবোৰে ষ্টেটমেন্ট বনাই দিয়ে আৰু বহুতে কি কৈ দিয়ে এপিএসসি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ আগৰখিনি আমি চোৱাৰ দৰকাৰ নাই একদম জেনাৰেল ষ্টেটমেন্ট দিয়ে যে এইবোৰ পুনা কোৱেশ্চনবোৰ সাম জানো আৰু মানে যোনবোৰ 1996 ত আহিছে নে আজি এতিয়া চাব লব গম পাব কিয় চাব লাগে না লাগে আপুনি নিজে ডিসাইড কৰিব মই একো নকম মোৰ মতেটো 1996 কি তাৰ আগৰ যদি যাব পাৰে আপুনি যাওক যদি ক'বাত পায় মানে নাই কিন্তু পাবলে এই কেনেকৈ চাব দে মই কেনেকৈ দেখাইছো কোৱেশ্চনটো একেনে যেন এনিমেল ইন ইন্ডাস ননটো এইবোৰ তোমাৰ আপোনাৰ ডাইৰেক্ট ইয়াতো মেনশনই আছে মানে কোনটো এনিমেলৰ কথা ইয়াত আপোনাৰ নাই কি কি এলিমেন্ট আছিল বুল আছিল কাউ আছিল আপোনাৰ কি কি আছে এইবোৰ দেখানে এলিফেন্ট টাইগাৰ ৰাইনো বাফেলো ডিয়াৰ এইবোৰ আপোনাৰ ইয়াত ধুনিয়াকে মেনশন আছে আপোনাৰ এটা ধক এই কোৱেশ্চনটো যোনটো কোৱেশ্চন বহুত কমনলি কৰি থাকে কি কৰি থাকে যে স্যাৰ ইউপিএসসি কোৱেশ্চনৰ বহুতে এটো জেনাৰেল ষ্টেটমেন্ট দি দিয়ে মানে যে ইউপিএসসি এইবোৰ এতিয়া প্যাটাৰ্ন চেঞ্জ হৈ গল আগৰ প্যাটাৰ্নৰ কি ভ্যালু আছে সব দুইটা প্যাটাৰ্নতে মই পৰীক্ষা দিছো এটো মই বহুতবাৰ আগৰ ভিডিওটো কৈছো মই প্ৰিলিমছত কোনোদিনে 100 ডলত স্কোৰ কৰিয়ে পোৱা নাই মানে এটো ইট ইজ এ প্ৰাউড ষ্টেটমেন্ট মানে এটো মই জাস্ট হেৰিৰ কাৰণে কৈছো প্ৰিলিমছ সদায় মই কাটঅফতকে 20 30 বেছি মাৰ্কছতে ক্লিয়াৰ কৰিছো যিমানবাৰ প্ৰিলিমছ দিছো 20 30 আৰু কেতিয়াবা ডাবলটো ক্লিয়াৰ কৰিছো আগৰ প্যাটাৰ্ন তো মই এটাই মই দেখো সদায় মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ কিনি মই বহুত গুৰুত্ব দিও বেলেগে কি কয় মই নাজানো এটা সব এই কোৱেশ্চনটো কেতিয়া আহিছিল 1997 ত প্লেৰি পাছ অফ 88 দেখিছানে প্লেৰি পাছ অফ 88 এতিয়া সবচোন প্লেৰি পাছ অফ 88 এটা সব কেতিয়া আহিছিল 2022 ঠিক আছে আপুনি এই কিওয়াৰ্ডবোৰ চাই লব পাৰে ন কোৱেশ্চনছটো সব এটো কি টেক্সট হেটো ইনে কি টেক্সট কৰিছিল দেখিছানে ইজ এ ৰিলিজিয়াছ এক বুক ষ্টেট এবোৰ দিছিল ইয়াত আপোনাৰ কি দিছে 2022 এটো বছৰ আগত তো গৰিয়া বহুৰে কৈ থাকে যে এবোৰ ৰিলেভেন্স আছে না নাই মই আসলে আজি মোৰ ভিডিওটোৰ উদ্দেশ্যটো এটো আপোনাৰ ৰিলেভেন্স আছে না নাই আপুনি নিজে চাই লওক যিকিটা যিটো বস্তু বহিছে যেটো জনকে খাদ্যটা খাওঁতে আমি ভাবো নাই ভাত কেইটামান খাওঁতে হজম হ'ব নে মোৰ পেটটো বেয়া কৰিব নি এটো খালে এবোৰ তেনেকৈ এটা বহুতে কোৱেশ্চন যেটো কৰে স্যাৰ এই আমুকৰ বুকখন পঢ়োনে এই আমুকৰ মেটেৰিয়েলটো আমুক কোচিংৰ মেটেৰিয়েলটো পঢ়োনে সব প্ৰবলেমটো কি কোচিং চেণ্টাৰবোৰেটো ভালকে বনায় ধৰি লওঁ তেওঁলোকে বহুত কিবা কিবি কৰিয়ে বনায় কিন্তু সেই মেটেৰিয়েলবোৰ আপুনি কেনেকৈ গম পাম মই ভাল নে বেয়া কাৰণ আনটিলেছ আনটিল মই নপঢ়ো মই সেইটো আপোনাক কেনেকৈ কমেণ্ট দিব পাৰিম সমস্যা তো হোৱাটছএপত বা মেছেজত মই এই কোৱেশ্চনটো বহুত ফ্ৰিকুৱেণ্টলি পাওঁ স্যাৰ মই এখনে পঢ়িম বুলি ভাবিছো এখনে পঢ়িম বুলি ভাবিছো আপোনাৰ ইচ্ছা এইটো কিন্তু এইবোৰ সোৰ্স কি হয় যোনবোৰ এতিয়া লক্ষ্মীকান্ত পঢ়িব নে নপঢ়িব এইটো মই কোৱা মতলব নাই আৰু এইবোৰ মই কোৱা নাই বেলেগে কৈছে কাৰণেহে মই কৈছো আপোনাক এইবোৰ মোৰ কথা নহয় মানে অলৰেডি বহুতটা হাজাৰটা টপাৰে হাজাৰটা ইউপিএসসি টপাৰে দেখোন এপিএসসি ইউপিএসসি অলপ মিলিয়ে গৈছে বহুত কথাত মানে কনসেপ্ট মানে এনেকুৱা এই পাৰ্টবোৰত গতিকে বহুতে কৈ গৈছে তো কৈ যোৱাৰ কাৰণে মই কৈছো এইবোৰ মোৰ কথা নহয় ঠিক আছে আপুনি এটো কোৱেশ্চনছ দেখি গম পালে যে এতিয়া এই কোৱেশ্চনটো মোৰ মতে ইৰিভেলেন্ট এটো নখুলিব যে পিআইকিউ কেতিয়াৰ পৰা চাও পিআইকিউ বাৰ দিয়ক ডিপাৰ্টমেন্টাল এক্সামও চাও যিমান ডিপাৰ্টমেন্টাল কোৱেশ্চন গম পাব ন আপুনি কোৱেশ্চন পঢ়ি পেলাই আকৌ আপুনি এই নোটটো পঢ়কি বা এই মেটেৰিয়েলটো পঢ়কি আৰু বেলেগ বেলেগ কোৱেশ্চন আপুনি ডাইমেনশ্যন মেনশ্যন মান কৰিব পাৰিব আৰু মেনশ্যনটো লিখিবলৈ ভাল হয় মেনশ্যন লিখিবলৈ কেনেকৈ ভাল হয় চাব মই এতিয়া আপুনি ইয়াত ইউপিএসসি কোৱেশ্চন কিটা চাও সব এটা কোৱেশ্চন মেনছত কি আহে বহুত এইটো কথা সুধি আছিল মেনছৰ ওপৰত আৰু মই ডিটেইল ভিডিও এটা বনামে কিন্তু এটা সুধি থাকে যে মেনছত কেনেকৈ লিখিম সব মেনছত ইয়াৰ পৰা লিখাটো অকমান মানে মেনছৰ কোৱেশ্চন ইউপিএসসি আজিলৈকে এপিএসসি তিনিবাৰ মই কৈছো ইউপিএসসি টো এটামান কোৱেশ্চনহে আহে এনচিএৰ পৰা কেতিয়াবা দুটা আহে তো আপোনাৰ আৰু এপিএসসি টো এটা কোৱেশ্চনহে আহে এটা এপিএসসি যোনটো আহিলে এটা এপিএসসি 2000 প্ৰথমবাৰ নিউ প্যাটাৰ্ণত নতুন প্যাটাৰ্ণত প্ৰথমবাৰ GS1ত মানে GS1ত এটা কোৱেশ্চন আহিছিল প্ৰি হিষ্ট্ৰিক পেইন্টিংটো দেখিছে নে এতিয়া ফাৰ্স্ট চেপ্টাৰটোৰ নাম কি আছিল সো ইয়াৰ পৰা প্ৰিলিমছত আপুনি বহুত কোৱেশ্চন নাই দেখা দেখিছে নে এপিএসসি ইমান তেনেকুৱাকে খুদা নাই কিন্তু ডিপাৰ্টমেন্টালত খুদিছে মই কলো বা সিডিএস এনেকুৱা এক্সামবোৰত খুদে মানে কিন্তু বেলেগ এক্সামত কিন্তু প্ৰি হিষ্ট্ৰিৰ ওপৰতো খুদে ইয়াৰ আপুনি কোনটো এজত কি আছিল জুই কোনটো ইয়াত আপোনাৰ আবিষ্কাৰ হল আপুনি অসমত থকা মেছলিথিক সাইট কিবা আছে নেকি নৰ্থ ইষ্টত কিটা সাইট আছে তো এনেকুৱা ধৰণেও কোৱেশ্চনছ আপোনাক খুদে মেছলিথিক মিঅলিথিক ইয়াত খুদিছিলে যে প্ৰিন্টিং কিটা কিন্তু আপুনি এই চেপ্টাৰটো পঢ়ক এটলিষ্ট তাত সব খেৰু কোৱেশ্চন যোনটো আহিছিলে প্ৰি হিষ্ট্ৰিক পেইন্টিং খিনি হেখিনি অলপ স্পেসিফিক টাইপৰ কোৱেশ্চনছ আৰু হেটো আৰ্ট এণ্ড কালচাৰৰ যত আমি পঢ়ো তাত আমি হেখিনি চাম আৰু এই ইয়াৰ যোনটো এনচিয়েন্ট পাৰ্টটো পৰা ন এনচিয়েন্ট পাৰ্টটো বা সদায় আৰ্ট এণ্ড কালচাৰ ৰিলেটেড কোৱেশ্চনছবোৰ আহে মানে
ঠিক আছে তো আৰ্ট এণ্ড কালচাৰ ৰিলেটেড কুৱেশ্যনছ গিটা চাই আমি তাৰ পৰা লিংক কৰিব পাৰিম আজি মোটামুটি কথাখিনি ইমানেই বাকি অসমীয়া মিডিয়ামৰ কাৰণে সব এটা কথা কওঁ ইংলিছ কন্টেন্টটো পঢ়িবই লাগিব ইংলিছ কন্টেন্ট যদি নপঢ়ে সব প্ৰিলিমছ আপোনাৰ সাফিচিয়েন্ট নহয় এটো মই ট্ৰান্সলেট কৰি দিব পাৰো আপুনিও ট্ৰান্সলেট কৰি দিব মানে দিম বাৰু এটো কথা কিন্তু হেতুৰ ওপৰত ভৰসা কৰি নাথাকিব অসমীয়া মিডিয়ামৰ মই 4 জন টপাৰ দেখিছো নতুন 2 জন ডিএসপি এসএস আপোনাৰ জনে অসমীয়া লিখি পাইছে এলএস পয়জন তো গুটেকিজনে কিন্তু প্ৰথম পঢ়াটো মানে মেটেৰিয়েল ইংলিছতে পঢ়িছে তো ইংলিছ মেটেৰিয়েল নপঢ়াকে মই ভাবো লাহে লাহে এটো ডেভেলপ হ'ব কিন্তু আজি সেই ষ্টেটটোত মই আপোনাক কমেন্ট কৰিব পৰা ভৰসা দিব পৰাকে নাই মানে তো সেই কাৰণে কি হয় এটো নহয় যে অসমীয়া মিডিয়ামত ক্লিয়াৰ নহব ক্লিয়াৰ হ'ব কিন্তু কথাটো হৈছে আপুনি এটো একদম মানে ধৰি নলব যে মই অসমীয়াহে পঢ়িম বেলেগ একো নপঢ়ম ইভেন হিন্দী মিডিয়ামক ইউপিএসসি দেখিব তেওঁলোকেও কয় একদম এনেকৈ আকুৰ গোচৰি থাকে নাথাকিলে নহব যে মই ইংলিছ নপঢ়ো মই অসমীয়াহে পঢ়িম আপুনি তেতিয়া বহুত দিগদাৰ কিন্তু মানে কাৰণ আপুনি সেই ভ্যালুয়েবল কন্টেন্টখিনি ক'ত পাব আৰু ট্ৰান্সলেট কৰি দিলে হেৰিটো কি হৈ যায় হলনি হৈ যায় ঠিক আছে তো এটো এটা পাৰ্ট আপোনালোকে চাব আৰু বাকি ওয়ার্কিং প্রফেশনালৰ কথাটো মই অলৰেডি কলোৱে তাত আনিলো তো আপুনি আৰু এটা মেইন বস্তুটো আমাৰ থাকি গল কাৰেন্ট এফেয়াৰ্স যোনটো আসাম ষ্টেট পোৰ্টেল জুৰহাট হেতু সম্পৰ্কে মই ইয়াৰ ভিডিওটা আজিয়ে দি আছো হেতু সেপাৰেট ভিডিও ৰাখিম তাত ডিটেইলছ চাই লব ওকে ভালকে পঢ়ি থাকক মেক ইউৰ এটেম্প্ট ৰাইট এটেম্প্ট